হয়, আমি কথা পাতিম আজি এটা বিশেষ এবিধ বিশেষ পক্ষীৰ ওপৰত, যিবিধ পক্ষী বৰ্তমান আমাৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত আচলতে বিভিন্ন কাৰণবশতঃ হেৰাই যাব ধৰিছে বৰ্তমান গ্ৰাম্য যিসমূহ গ্ৰাম্যাঞ্চল আছে সেই গ্ৰাম্যাঞ্চলসমূহত। আৰু এই পক্ষীবিধক আচলতে পূৰ্বতে এই পক্ষীবিধৰ যি কলৰৱ আছিলে সেই কলৰৱৰে মুখৰিত হৈ আছিলে গ্ৰাম্যাঞ্চলৰ বিভিন্ন ঠাই। ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত বা প্ৰতি টুকুৰা ঠাইতে আচলতে এই চৰাইবিধ পোৱা গৈছে, কিন্তু বৰ্তমান সময়ত বিভিন্ন কাৰণত এই চৰাইবিধ আচলতে বিলুপ্ত প্ৰায় হৈছে। মই প্ৰথমেই এটা বাঁহ দেখুৱাবলৈ চেষ্টা কৰিম। এই বাঁহটো দেখি পেলাই নিশ্চয়কৈ আপোনালোকৰ এই চৰাইবিধলৈ মনত পৰিছে। এই বাঁহটো হৈছে টুকুৰা চৰাই। সাধাৰণতে আমি টুকুৰা চৰাইক অভিযন্তা চৰাই বুলিও আমি অভিহিত, আৰু ইমান সুন্দৰকৈ আচলতে এটা বাঁহ সাজে, যিটো বাঁহ আচলতে সাধাৰণতে অন্য চৰায়ে সাজিব নোৱাৰে। মই এটা দৃশ্য দেখুৱাম, আৰু গোলাঘাট জিলাৰ এই গাঁওখনত আচলতে এই চৰাইবিধে পুনৰ দেখিবলৈ পোৱা গৈছে, আৰু ই আচলতে অতি দুৰ্লভ। বৰ্তমান সময়ত টুকুৰা চৰাই বিলুপ্ত প্ৰায় হৈছে। যান্ত্ৰিকতাৰ বাবেই হওক, বিভিন্ন ধৰণৰ গছ গছনি নাইকিয়া হোৱাৰ বাবেই হওক, টুকুৰা চৰাই সাধাৰণতে নাৰিকল, তামোল গছত আচলতে সাধাৰণতে এনেধৰণে বাঁহ সাজে। আৰু এই সময়ছোৱাত আচলতে এই বাৰিষাৰ সময়ছোৱাত বা এই সময়ছোৱাত আচলতে তেওঁলোকৰ বংশ বৃদ্ধিৰ কাৰণে আচলতে বিভিন্ন মানুহ য'ত আচলতে চলাচল কৰে তেনেকুৱা ঠাইত টুকুৰা চৰাই বাঁহ সাজে। আৰু মই এখন বাৰীত প্ৰথমে মই দেখুৱাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। এই বাৰীখনত আচলতে দেখা গৈছে যে প্ৰায় প্ৰতিজোপা গছতে এতিয়া টুকুৰা চৰাই বাঁহ সাজিছে, আৰু এই দৃশ্য অতি দুৰ্লভ। আৰু এই টুকুৰা চৰাই বৰ্তমান এই বাৰীখন যিখন আছে তামোলৰ বাৰীখনত আচলতে বাঁহ সাজি আছে। এই টুকুৰা চৰাই যিহেতু বৰ্তমান বিলুপ্ত প্ৰায় হৈছে, আৰু সেয়েহে আমি আছাম ৰিয়েলিটিয়ে এই দৃশ্যসমূহ আপোনালোকৰ বাবে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু এই বাৰীখনৰ প্ৰায়বিলাক গছতেই আচলতে এতিয়া টুকুৰা চৰাই বাঁহ সাজিছে। কেইবাটাও বাঁহ আছে, এজোপা তামোল গছৰ, আনজোপাতো আছে দেখিবলৈ পাইছোঁ আমি। আৰু নতুনকৈ কিছু গছত আচলতে বাঁহ সাজি আছে, কাৰণ এই সময়ছোৱাত তেওঁলোকৰ বংশবৃদ্ধিৰ সময়, আৰু এই সময়ছোৱাতে আচলতে টুকুৰা চৰাই যি বংশবৃদ্ধি হয়। আৰু টুকুৰা চৰাই সাধাৰণতে এই সময়ছোৱাত বাঁহ সাজে, আৰু বাঁহ সাজি তেওঁলোকৰ বংশ বৃদ্ধি কৰে। আৰু এই সময়ছোৱাত আচলতে টুকুৰা চৰাই যিসমূহ বাঁহ আছে সেই বাঁহসমূহত বংশ বৃদ্ধি হয়, আৰু বাঁহসমূহৰ ওচৰে পাঁজৰে টুকুৰা চৰাই যি কলৰৱ, সেই কলৰৱেৰে মুখৰিত হৈ পৰা দেখা যায়। আৰু এই দৃশ্য অতিকে দুৰ্লভ দৃশ্য। বৰ্তমান সময়ত টুকুৰা চৰাইৰ সংখ্যা একেবাৰে কম, আৰু আমি দেখিবলৈ পালোঁ যে এই বাৰীখনত প্ৰায় সংখ্যক আচলতে তামোল গছত টুকুৰা চৰাই বাঁহ সাজিছে, আৰু কিছুমান গছত কিছুমান বাঁহ ইতিমধ্যে সৰিও পৰিছে। আৰু এই সময়খিনিত আচলতে এই বাৰীখনত টুকুৰা চৰাই যি কলৰৱ আছে, পক্ষীৰ কলৰৱেৰে আচলতে মুখৰিত হৈ পৰিছে এই অঞ্চলটো। আৰু আবেলি সময়তে হওক, পুৱাই হওক, এই পক্ষীৰ কলৰৱত আচলতে সঁচাকৈ অন্য এক মাত্ৰা প্ৰদান কৰিছে এই বাৰীখনত। টুকুৰা চৰাইৰ আচলতে সংখ্যা ক্ৰমাৎ কমি অহা পৰিলক্ষিত হৈছে। পৰিৱেশ প্ৰদূষণ, নগৰ অঞ্চল বৃদ্ধি, অপৰিকল্পিতভাৱে আচলতে নগৰ অঞ্চল বৃদ্ধি, গছ গছনি হ্ৰাস পাইছে, কৃষিভূমিৰ পৰিমাণ হ্ৰাস পাইছে, আৰু এইবোৰে আচলতে প্ৰধান কাৰণ হৈ পৰিছে যি টুকুৰা চৰাইৰ আচলতে সংখ্যা কমি আহিছে। পথাৰ আৰু গছ গছনিৰ আলমতেই আচলতে এই চৰাইবিধে জীৱন নিৰ্বাহ কৰা, প্ৰকৃতি শুৱনি কৰা এইবিধ চৰাই, আৰু এই প্ৰজাতিটো বৰ্তমান ভাবুকিগ্ৰস্ত। এই চৰাইবিধৰ গড়ায়ু একেবাৰে কম আচলতে। ইহঁতে হয়তো 5 বছৰ মানুহে জীয়াই থাকে। জন্ম মৃত্যুৰ তাৰতম্যৰ বাবেও আচলতে এই চৰাইবিধ বিচৰণ কমি আহিছে, আৰু চৰাইবিধৰ সংখ্যা কমি আহিছে। অৱশ্যে তামোল, নাৰিকল, তাল আদি গছসমূহত দেখা পোৱা এই টুকুৰা চৰাইবিধ সকলো বাঁহ আচলতে নলা আকৃতিৰ দেখা নাযায়। তললৈ মুখ থকা নলা আকৃতিৰ বাঁহবোৰ টুকুৰা চৰাই মানে একোটা পূৰ্ণতাপ্ৰাপ্ত বাঁহ হয়। আৰু এই সময়ছোৱাত আচলতে মতা টুকুৰা চৰাইটোৱে মাইকী টুকুৰা চৰাই এজনীক আচলতে নিজৰ সংগী হিচাপে পাবলৈ বিভিন্ন ধৰণৰ আচলতে কৌশল কৰে, আকৰ্ষিত কৰিবৰ কাৰণে আচলতে যত্ন কৰে।
মুগা বৰণীয়া মাইকী টুকুৰা চৰাই এজনীয়ে বাঁহ সজাৰ স্থানত আচলতে উপস্থিত হ'লে মতা চৰাইবোৰে পাখি মাৰি আচলতে কোলাহল কৰে আৰু এনেধৰণৰ আচলতে বিভিন্ন লক্ষণ দেখিবলৈ পোৱা যায়। আৰু টুকুৰা চৰাইবোৰে ইটোৱে সিটোক ঈৰ্ষত খেদাখেদিও কৰে। সেইবাবেই টুকুৰা চৰাই বাঁহ সজাস্থলীত সিহঁতৰ মাজত আচলতে কলৰৱৰ সৃষ্টি হয়। বিভিন্ন ধৰণে চিঞৰে টুকুৰা চৰাই। কেতিয়াবা মাইকী চৰাইজনী গৈ বেলেগ ঠাইত পৰিলেও আকৌ মতা চৰাইটো উৰি গৈ সেই ঠাইত পৰি পাখি মাৰি আচলতে কিচিৰ মিচিৰ মাতেৰে চৰাইজনীক ভুলাবলৈও চেষ্টা কৰে। বৰ্তমান সময়ত কিন্তু দেখা গৈছে যে এই টুকুৰা চৰাইৰ সংখ্যা একেবাৰে কমি আহিছে আৰু এইসমূহ আচলতে আমি সংৰক্ষণ কৰিব লাগে। অন্যথা কিন্তু এই চৰাইবিধ আচলতে আমাৰ প্ৰকৃতিৰ পৰা আচলতে লাহে লাহে কমি গৈ আছে। আমি ইয়াক সংৰক্ষণ কৰিব লাগে। অন্য নহ'লেও আমি বেলেগ একো কৰিব নোৱাৰিলেও এতিয়া যিহেতু এই ঠাই টুকুৰাত আচলতে টুকুৰা চৰাইখিনি আছে আৰু এই চৰাইখিনিক আচলতে কিবা কোনোবাই শিলগুটি মৰা ধৰণৰ বা কিবা তেনেকুৱা ধৰণৰ আচলতে এই চৰাইখিনিক আচলতে অসুবিধা দিব নালাগে। এই চৰাইখিনি যাতে ইয়াত থাকে আৰু ইয়াত বংশ বৃদ্ধি কৰে, সেইবাবে আচলতে তেওঁলোকক থাকিবলৈ দিব লাগে। আৰু পৰাপক্ষত আজিকালি আমাৰ তামোল গছ কমি আহিছে আৰু বিশেষকৈ আমাৰ এই অঞ্চলসমূহত আচলতে আমাৰ এই অঞ্চলত যিহেতু তামোল গছবিলাক কমি আহিছে, নাৰিকল গছ কমি আহিছে, তাৰ পৰিৱৰ্তে কিন্তু চাহ খেতি হৈছে। কিন্তু সেই চাহ খেতিডৰাৰ মাজতো যদি আমি তামোল গছ, নাৰিকল গছ ৰুই পেলাই থৈ দিওঁ, সেই তামোল নাৰিকলসমূহতো কিন্তু এই পক্ষীসমূহে আচলতে বাঁহ সাজিবলৈ বা আশ্ৰয় ল'বলৈ সুবিধা পাব। আৰু তেনেধৰণেও এই টুকুৰা চৰাইক আচলতে সংৰক্ষণ কৰিব পৰা ব্যৱস্থা এটা কৰিব পাৰি। আচলতে এই পদক্ষেপটো যদি প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকজন মানুহেই যদি আমি ব্যৱস্থা কৰোঁ যে নাই আমি চাহ বাগিচাখনৰ মাজত এজোপা বা কেইজোপামান তামোল ৰুওঁ, কেইজোপামান নাৰিকল ৰুওঁ, তেনেদৰে আচলতে এই পক্ষীবিধক সংৰক্ষণ কৰিব পৰা যায়। আৰু আমি তাকে কৰিব লাগে নিশ্চয়কৈ, কাৰণ এই পক্ষীবিধ বৰ্তমান টুকুৰা চৰাই, যি চৰাইক আচলতে অভিযন্তা চৰাই বা এই চৰাইবিধক টুকুৰা চৰাইক আচলতে তাঁতী চৰাই বুলিও কোৱা হয়। কাৰণ এই সুনিপুণ যি আচলতে বাঁহ সজাৰ তেওঁলোকৰ সুনিপুণতা বা নিপুণতা, যি বাঁহ সজাৰ নিপুণতা, সেই নিপুণতাৰ বাবে এওঁলোকক আচলতে এই চৰাইবিধক অভিযন্তা চৰাই বুলিও কোৱা হয়। গতিকে এই চৰাইবিধ আমি সংৰক্ষণ কৰিব লাগে। আৰু আমিও সকলোকে অনুৰোধ জনাম আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে যে এই চৰাইবোৰক আচলতে সংৰক্ষণ কৰিব লাগে, এই চৰাইবিধক। আৰু এই চৰাইবিধ যাতে হেৰাই নাযায় তাৰ বাবে আচলতে বেলেগ একো কৰিব নোৱাৰিলেও আমি কেইজোপামান তামোল গছ, কেইজোপামান নাৰিকল গছ যদি আমি আজিৰ তাৰিখত চাহ বাগিচাখনতো ৰুওঁ, আমাৰ যিসমূহ আচলতে আমাৰ এই অঞ্চলত বিশেষকৈ চাহ বাগিচা বহুত আছে। আমি বিভিন্ন বাম খেতি কৰিবলৈ যিহেতু চাহৰ লগত আমি সকলো জড়িত হৈ পৰিলোঁ। প্ৰত্যেকটো পৰিয়ালৰ ঘৰত আচলতে চাহ বাগিচা আছে। আমি কিন্তু এই চাহ বাগিচাসমূহৰ মাজত বিভিন্ন গছ ৰুওঁ, কিন্তু তামোল, নাৰিকল এনেধৰণৰ আমি গছবিলাক নুৰুওঁ। কিন্তু এই যিবিধ টুকুৰা চৰাই আছে, এই টুকুৰা চৰাইবিধে কিন্তু তাল, তামোল, নাৰিকল এনেধৰণৰ গছবিলাকতে আচলতে সাধাৰণতে বাঁহ সাজে। আৰু তাৰ বাবে আমি কিন্তু চাহ বাগিচাসমূহত যদি তামোল, নাৰিকল আদি গছবিলাক আমি ৰুওঁ, তামোল অন্য নহ'লেও আমি তামোল যদি 20 জোপা 40 জোপা যদি তামোল ৰুওঁ, আমি তেনেদৰেও আচলতে টুকুৰা চৰাই সংৰক্ষণ কৰিব পাৰোঁ। আৰু এনেদৰেই যদি আমি সংৰক্ষণ নকৰোঁ, আজিৰ তাৰিখত কিন্তু টুকুৰা চৰাইৰ যি সংখ্যা একেবাৰে কম। গতিকে আমি সংৰক্ষণ কৰিবৰ সময় হৈছে। বিভিন্ন কাৰণত টুকুৰা চৰাই যিহেতু সংখ্যা কমি গৈছে, গতিকে আমি সংৰক্ষণ কৰিবলগীয়া অৱস্থা এটা আহি পৰিছে। সেয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি দৰ্শকসকলক অনুৰোধ জনাম বা ৰাইজক অনুৰোধ জনাম যে আমি টুকুৰা চৰাই সংৰক্ষণ কৰিবৰ বাবে এইসমূহ ব্যৱস্থা যদি আমি কৰোঁ, নিশ্চয়কৈ টুকুৰা চৰাইৰ সংখ্যা অধিক বৃদ্ধি পাব বা ইয়াতকৈ অলপ হ'লেও বৃদ্ধি পাব। গতিকে আমি ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়া এবাৰ শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰিব কেনেকুৱা পাইছে ভিডিঅ'টো চাই। Subscribe my channel and press the bell icon to all notification.